Hello guys, welcome my YouTube channel North East Vlog Boy. আজি আপোনালোকক হাঁহি ধেমালি মাজত ব্লগ এটা দিবলৈ চেষ্টা কৰিম বহুত দিনৰ মূৰত। আজি আপোনালোকে চাই ঠাইলৈ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদি আৰু বেয়াও লাগে ডিছলাইক মাৰি দিব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কি বেয়া লাগিছিল আৰু ভিডিঅ'টো চিৰি খুলিলে নকৰোঁ বাৰু আপোনালোকক কৈ যাম গৈ পোৱা জেগাত আপোনালোকক কমগৈ চাই যাওঁ ভিডিঅ'টো আপোনালোকে। सोचा नहीं दो बार इन शहरों की गिरफ्त से भगा मैं एक गहरी सांस लेकर सब भूला भाई जादू सा है कुछ इस हवा में झंझट से दूर हूँ पड़ोसी की पीटी नहीं सुनी आज जो करो जो करना नहीं डरना कुछ अभी भी सोचे क्या सोचे की दुनिया रहने दो या जाना मुझे घर नहीं इनको विचारों की है जड़ वही ये जो चमके तारे मेरे पे पूरी रात प्रकृति साथ है वो जो गरीब पास नहीं हम गरीब बात में फिर भी जी चारी ए अतीत की चादर ओढ़े खोया आज उन गुफाओं में है चंदा जाके पीछे चिपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाल इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किस किस ने क्या क्या कहा भटकता रहा मैं सिर्फ आवारा मैं पेट्रोल डालने के लिए पेट्रोल भरब আমি ৰখিছোঁ ইয়াত বানদৰা হয় বানদৰা পেট্ৰল ভৰাব ৰখিছোঁ ইয়াত চবতকৈ পেট্ৰলৰ দাম সস্তা হয় আমাৰ ইয়াত চবতকৈ আমাৰ বাকীবিলাকৰ দাম বহুত ইয়াত 5 টকা 5 টকা বেছি হ'লে 5 টকা কম হয় মানে পেট্ৰলৰ দাম বহুত কম হয় ইয়াত আৰু এইখন আছে ডিপু এইটো গাড়ী ভিতৰতে বহি আছোঁ মমাই তেল ভৰাই আছে গৈ আছোঁ মাহীৰ ঘৰলৈ আৰু বিশেষ ঠাণ্ডা দেখুৱাম আপোনালোকক ইয়াৰ পৰা ওলাম আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ৰাস্তাৰ অলপ চিনেমেটিক শ্বট আৰু বহুত বস্তু তাত আপোনালোক দেখুৱামগৈ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আগতে যেনে ভিডিঅ' মৰম আশীৰ্বাদ কৰিছে তেনেকুৱা আশীৰ্বাদ কৰি যাব। এইটো দুৰ্গা মন্দিৰ হয় ইয়াত আমি আজি ৰখিব নোৱাৰিম কাৰণ কিয় জানেনে আজি আমি বেলেগ ঠাইলৈ গৈ আছোঁ আৰু ৰখিবলৈ টাইম নহ'ব জাষ্ট আপোনালোকক এটা বিহু ৰখাম বুলি জাষ্ট ৰখিছোঁ অকণমান আপোনালোকে চাব বুলি মন্দিৰটো ইয়াৰ এক্সপ্ল'ৰ বেলেগ দিন কৰিম বেলেগ দিন লখিমপুৰ আহিম যেতিয়া ৱাটাৰফল চাবলৈ আহিম লখিমপুৰত তেতিয়া আপোনালোকক এইটো বিশেষভাৱে এক্সপ্ল'ৰ কৰি দেখুৱাম বিশেষভাৱে এই মন্দিৰটোৰ দুৰ্গা মন্দিৰ বুলি কোৱা হয় মানে লখিমপুৰলৈ আহোঁতে পোৱা যায় ৰাস্তা কাষতে যে মন্দিৰটো বহুত আকৰ্ষণীয় হয় সেইকাৰণে আপোনালোকক দেখুৱাম ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিম ইয়াৰ ভালকৈ জানিবলৈ আপোনাক জনাবলৈ চেষ্টা কৰিম সেইকাৰণে এই ভিডিঅ'টো আপোনালোকক এতিয়া মাষ্টত থুলমূলকৈভাৱে এই ভিডিঅ'টো অকণমান দেখুৱাই দিছোঁ আৰু যিটো ভিডিঅ' আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ভিডিঅ'টো অকণমান আগলৈ গৈ আপোনালোকে দেখাব মই যিটো গন্তব্যস্থানলৈ গৈ আছোঁ আপোনালোকে সেইটোত চাই মোৰ জেগাত মই পাই গ'লোহি এতিয়া জাষ্ট নামিছোঁ পদুমণি থান আজি আহিছিলোঁ পদুমণি থান আপোনালোকৰ ৰাতিপুৱা একো নক'লোঁ আৰু বহুত সোনকালে আহিছোঁ পদুমণি থান পাই গ'লোহি এতিয়া ৰাস্তা ইপাৰে আছে পদুমণি থান আপোনালোকক চিনেমেটিক শ্বটত দেখুওৱাৰ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো আৰু এনেকুৱা ধৰণৰ থান আৰু পুৰণি বস্তু মোৰ চেনেলত চাব পাৰিব মোৰ চেনেল আছে মই পুৰণি বস্তু দেখুওৱাৰ চেষ্টা কৰি আছোঁ এইখন পদুমণি থানখন আপোনালোকে চাব পাৰে মোৰ ভিউৱাৰ্ছসকলে নতুন ইয়াৰ ঠাই মই এক্সপ্ল'ৰ কৰি থাকোঁ আৰু আপোনালোকে চাই যাব পাৰে ভিডিঅ'খিনি ইয়াৰ সম্পূৰ্ণভাৱে চাব পাৰে এইখন পদুমণি থানৰ লখিমপুৰ আছে মানে গোগামুখৰ ওচৰতে হয় আৰু চাব পাৰে ইয়াৰ ভিতৰত আজি বক্ৰ সমাৱেশ প্ৰায় লকডাউনৰ মাজতো প্ৰায় আজি সপ্তাহী লকডাউন ভাবিও ইয়াৰ বক্তব্য ৰাইজে আহিছে এখন মেইন গেটখন হয় জানিবলৈ চেষ্টা কৰিম ইয়াৰ
ঐতিহ্য বিষয়বস্তুটো আপোনালোকে চাই যাব পাৰিব। কিছু নীতি নিয়ম দিয়া আছে চাগে ইয়াৰ নীতি নিয়মবিলাক আৰু ইয়াত জানিব চেষ্টা কৰিম। ইয়াৰ ঐতিহাসিক বস্তুও হয়, জানিব চেষ্টা কৰিম কি কি আছে ইয়াত, কেনেদৰে ইয়াত স্থাপিত হৈছিল জানিব চেষ্টা কৰিম। চাব পাৰে কি ধুনীয়া পৰিৱেশ। सामान 500 चने 2 बार शहरों की गिरफ्त भगा मैं एक गहरी सांस लेकर सब भूला भाई जादू सा है कुछ हवा में झंझट से दूर पड़ोसी की पीटी नहीं सुनी आज जो करो जो करना नहीं डरना कुछ अभी भी सोचे ইয়াৰ পৰিৱেশ ধুনীয়া পৰিৱেশ হয়। मुझे घर नहीं ইয়াৰ ভক্তগণ ৰাইজে প্ৰায় ৰৈ আছে। ये जो তারপরে নিয়মৰ ঢুকাইছে আমাক চিনি ঢুকাইছে ধুনীয়াকৈ তালৈ স্থান সেইবিলাকো ঢুকাইছে অকণ অকণমান। अतीत की चादर उड़े खोया आज उन गुफाओं में है चंदा जाके पीछे चुपटा रात इन पहाड़ों के चमकता जुगनू जैसे तारे लाख इन फिजाओं में लपक के बांधा मैंने फीता छाप छोड़े चला मुझे किस আমাৰ মেইন क्या कहा মেইন যোনখন হেৰি হয় মানে থাপনা হয়, থাপনাখনলৈ লৈ আহিছোঁ আপোনালোকে দেখুৱাবলৈ। मैं एक बादल में चलता रहा गगन बरस पड़ा तो आवा পূজা কৰা হৈ আছে সকলো ধৰণৰ আৰু বহুত চাফ চিকুণ কৰি ৰখা হৈছে। চাব পাৰে ইয়াত ধুনীয়াকৈ মই এপাক ঠাই ঘূৰি দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। আপোনালোকে যে ভিডিঅ'টো চাই যাব, কি ধুনীয়া ঠাই হয় ন। আপোনালোকে সঁচাকৈ ইয়াত আহিলে একদম ৰিলেক্স ফিল কৰিব মনটো। ভক্তিপূৰ্ণ স্থান লগতে ইয়াৰ ঐতিহ্য বিষয়বস্তুখিনি মই জানিবলৈ চেষ্টা কৰিম যদি এখন জনা মানুহ আছে ইয়াৰ। আৰু আছে সকলোকে ঠাই দেখুৱাই আছে আপোনালোকক, চাই যাব। ইয়াক বিশেষ সূত্ৰটোৰ মতে মই জানিব চেষ্টা কৰিম কি কি ধৰণৰ হয়, কেনেকুৱা ধৰণৰ হয় আপুনি চাব পাৰে। ইয়াত ধুনীয়া চাকি জ্বলা হৈ আছে ইয়াত। আৰু কাষতে বৰ ধুনীয়া এক্সপ্ল'ৰ ঠাই আছে, ধুনীয়া পুখুৰী আছে ইয়াত চাব পৰাকৈ। ভক্তগণ ৰাইজৰ পৰা ধুনীয়াকৈ ইয়াত সমাৱেশ ঘটি থাকে আৰু পুখুৰীটো তাত ধুনীয়াকৈ চাফ চিকুণ কৰি ৰখা আছে। ইমান ধুনীয়া প্লেচ, সঁচাকৈ আমোদজনক। ইয়াত আহিলৈ পৰিৱেশটো চাই সঁচাকৈ মই আপ্লুত হৈ গৈছোঁ। কি ধুনীয়া পৰিৱেশ, সঁচাকৈ মানিবলগীয়া পৰিৱেশ হয় এইটো। গছ গছনি লগতে পুখুৰী ধুনীয়াকৈ ৰাখিছে। জানিব চেষ্টা কৰিম ইয়াৰ বিষয়ে সকলো ধৰণৰ হেৰি হয়। ইয়াত পূজা পাতল ধুনীয়াকৈ হৈ থাকে আৰু ইয়াৰ যি বোলে কামনা কৰা হয় কামনা পূৰ্ণ হয় পদুমণি থানত। চাই লওক ধুনীয়া পৰিৱেশ, সঁচাকৈ মনোমোহা পৰিৱেশ। সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ হয়। আপোনালোকে চাই যাওক মোৰ লগতে। ইয়াত নতুনকৈ কালাৰ কৰা হৈছে। ইয়াৰ পৰা মই জানিব বিচাৰিম মানুহৰ সমাৱেশ বহুত ধুনীয়া লাগিছে জানিব বিচাৰিম। দাদা আপুনি ক'ৰ পৰা আহিছে? মই বগীনদীৰ পৰা আহিছোঁ। নদী হয় ইয়াত মানে যি কামনা কৰা হৈছে ইয়াত সম্পূৰ্ণভাৱে কৰা হয়। আজি দেওবাৰ যদিও লকডাউনৰ মাজতো ভক্তৰ ভিৰ দেখিছোঁ। হয় 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 ডক্টৰৰ ভিৰ দেখিছোঁ। পূজালৈ আহিছোঁ, অঁ মন্দিৰত দৰ্শন কৰিবলৈ আহিলোঁ। মই তাকে আৰু ইয়াত আজি ভিজিট কৰিব আহিলোঁ। মই আহিছোঁ গহপুৰৰ পৰা। ভিজিট কৰিব চাব আহিছোঁ। চবেই কয় বোলে বহুত ধুনীয়া হয়, ধুনীয়া হয়, চাব আহিছোঁ। পূৰা পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া মনোমোহিত আৰু সঁচাকৈ একদম ভক্তপ্ৰাণ ৰাইজক দেখি আজি সঁচাকৈ একদম পূৰা নিজকে ভক্তিভাৱ পূৰ্ণ হৈ গৈছে। মানে কিয় যি ভাবিছিলোঁ মানে তাকে অতি সুন্দৰ। সঁচাকৈ আমাৰ অসমৰ মানুহে ইয়াৰ অলপ আজি আৰু ইয়াৰ উন্নত কৰি দিয়া যায়, থকা মেলা ব্যৱস্থাটো টুৰিজমটো সুবিধা কৰি দিয়া যায়, চাগে মানুহে ভিৰ হ'ব চাগে। হয় হয়
দাদাজন লগ পালোঁ, লগ পাই ভাল লাগিল। তেওঁ ধুনীয়াকৈ কথাখিনি কৈ দিলে আৰু সঁচাকৈ এনেকৈ এনেকৈ জনা হয় ইয়াৰ বিষয়টোৱে জানে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। ইয়াৰ বিষয়ে মই ভালকৈ নাজানো আৰু ইয়াত চাগে আজি 20জনো ভিৰ হৈ আছে সুধিবলৈও, সেইকাৰণে দাদা থেংক ইউ। খুৰা ইয়াৰ বৈশিষ্ট্যটো ক'ব, আপোনাৰ নামটো ক'বচোন। ইয়াৰ বৈশিষ্ট্য মানে আমি এনেই লকডাউনৰ কাৰণে নামবিলাক এণ্ট্ৰি কৰি লৈছোঁ, এড্ৰেছবিলাক ভৱিষ্যতে লাগিব পাৰে বুলি। অঁ এইটো ভাল কাম কৰিছে বাৰু। এইটো অহাৰ কাৰণে মানে মানুহবোৰৰ সুবিধা হ'ব আৰু চৰকাৰৰ সুবিধা হ'ব, যাতে কিবা যদি কৰোণা পজিটিভ ওলাই ইয়াৰ পৰা অকণ সুবিধাজনক হ'ব নিশ্চয় বুলিয়ে ভাবিছোঁ বাৰু। অঁ মানে ইয়াৰ বৈশিষ্ট্যটো মানে কেনেকৈ স্থাপন হৈছিল আৰু কেনেদৰে ইয়াৰ বৰ্তমান হয় কি অনুষ্ঠান হয় মানে জানিব পাৰিম নেকি আৰু বিশেষতভাৱে? 1951-52 চনতে ইয়াত সপোনৰ বেদী আছিলে। এই সৰু থানখনৰ পৰা সৰু ঘৰ এটা বজাৰ এটা বনাইছিলে, তাৰ পৰা এই লাহে লাহে আজিৰ অৱস্থা পাইছেহি। মই বিশেষ নাজানো, ময়ো নতুন। অঁ অঁ থেংক ইউ, এইখন জনাৰ কাৰণে ভাল লাগিল। থেংক ইউ। মই আহিছোঁ গহপুৰৰ পৰা। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাই বাই, গুড বাই দোস্ত লোক। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি লাইক কৰি কমেণ্ট কৰি ভিডিঅ'টো আগবঢ়াই দিয়ে।